এতিয়া গাহৰি মাংস খাই হয় না মানুহবিলাকৰ বোলে কণ হে বক এইফালে জুন্দা এইখন জালনা ৰুটি জালনা হৈ গৈছে। पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी। तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के। তো হে গাইজ কি খবৰ, আশা কৰোঁ সকলো খবৰ ভালে আছে। চ' আজি আমি নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সকলোকে। তো আজি আমি এটা ৰেচিপি তৈয়াৰ কৰিছোঁ। তো আমি তিনিজন মিলি লৈ খাম ৰেচিপিটো। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। পূৰা আমি ধুনীয়াকৈ একদম বস্তু লৈ আহিলোঁ, আনি মেলি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো বস্তুবিলাক দেখাম আপোনালোকক কি কি আনিছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, একদম কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। তো আমি আজি এটা ৰেচিপি তৈয়াৰ কৰি মানে খাম পূৰা তিনিটা মিনি। তো এইফালে দেখাই দিছোঁ মই, এইফালে নহৰু গুচাই আছে, পিঁয়াজ গুচাই আছে, এইফালে চাব পাৰে পূৰা মাংস, গাহৰি মাংস আনিছোঁ। এইফালে চাব পাৰে পূৰা গাহৰি মাংস লৈ আহিছোঁ। আৰু এইফালে আছে আপোনাৰ জিৰা পেকেট এটা আনিছোঁ, আৰু জলকীয়া, আৰু এইফালে আলু, এইফালে আটা। তো এইফালে পিঁয়াজ চিয়াজ গুচাই আছে, এইফালে ফটো। তাৰপিছত আমি একদম পূৰা বনাম এতিয়া, পূৰা আটা চাটা মাৰিম, চব দেখাইছোঁ। কেনেকুৱা লাগে কমেণ্ট কৰি জনাব ভিডিঅ'টো। বতৰ দেখিব পাৰে একদম পূৰা মানে বৰষুণ দি আছে অলপ অলপ। তো চাই থাকিব ভিডিঅ'টো, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। তো চাই থাকক। আৰু এইফালে দেখাই দিছোঁ চুনুক, এইফালে চুনুৱে জুই জ্বলালে, পূৰা ৰান্ধনি জুই জ্বলাব আৰম্ভ হৈ গ'ল। জুই তৈয়াৰ হৈ গৈছে, জুই জ্বলি আমাৰ ৰান্ধনিয়ে পূৰা কৰি আছে, কি কি কাম কৰিছে, বাচন বাতি ধুই আছে পূৰা। এইফালে মাংসখিনি ইয়াত আনি থৈ দিলোঁ। তো এইফালে আমাৰ বিচনাত শুই শুই পিঁয়াজ কাটি আছে, পূৰা কান্দি দিলেগৈ। আমাৰ বস্তুকেইটা আছে। তো আটাটো মাৰি লওঁ ধুনীয়াকৈ। বাচন ধোৱা কাৰণে খাবি, মই বাচন ধুব যাওঁ, মা নাই। इसको कहीं देखा है। বাচন ধুই আছে মানে, মাক নাই যে। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। তো এইফালে আমি এতিয়া আটাটো মাৰি লওঁ, এইফালে পিঁয়াজ কাটি কাটি কান্দি। গাইছ এতিয়া আটা চাটাবিলাক মাৰি লওঁ ধুনীয়াকৈ। আটাটো মাৰি মেলি আপোনালোকক লগ পাইছোঁ ধুনীয়াকৈ। মাৰি আটাটো মাৰি লওঁ আৰু এইফালে আলু কাটি আছে। তাৰপিছত একদম পূৰা মাংসটো মই বনাব লাগিব ধুনীয়াকৈ টিকটকৈ। আটা চাটা পূৰা ৰুটি চুটি বেলিব আৰু চব চাই থাকক। মই আটাটো মাৰি দিলোঁ ফাৰ্ষ্টতে, আটা চাটা উলিয়াই লৈ ল'লোঁ। পূৰা অলপ মানে ইয়াত থৈ দিয়া হৈছে, মাৰিব লাগিব ন। তো এইফালে আটা উলিয়াই ল'লোঁ। মাংস মই বনাইছোঁ, মিছাকৈ কৈছে। মাংস মই বনাইছোঁ গাইছ। নাই বনোৱা গাইছ, মাংস এতিয়ালৈকে বনোৱাই নাই, বইলহে কৰিছোঁ মাংসটো। তো মাংসটো বনাম আৰু পিছত এইফালে আটাটো মাৰি লওঁ পূৰা ধুনীয়াকৈ। পূৰা এতিয়া পানী অলপ দি দিব, পানী এনেকুৱাকৈ দিব গাইছ নিমখটো মই দি দিছোঁ, ই এক্সপিৰিয়েঞ্চ নাই তাৰ ইমান। অঁ ভাল মনত পেলাই নিমখ মই দিলোঁ। ক'ত দিলি? অঁ দিলোঁ, ভিডিঅ'টো ৰখাই দে। এই দিলোঁ বোলে নিমখ দিলোঁ বোলে, ভিডিঅ'টো ৰখাই নিমখ আন। এটা হাতে কেমেৰা ধৰিব লাগে চাগে, এটা হাতে মাৰি আছোঁ। গাইছ কিমানটো দিলে হ'ব? হৈ যাব, দি দে। পানী অলপ দেচোন। হ'ব গাইছ। আৰু দে আৰু দে। পাতলাকৈ মাৰিবি দেই, যিমান মাৰিবি সিমান বস্তুটো ভাল হ'ব। समझ रहे हो পোৱা কিন্তু মানে আৰু খাম বুলিয়ে লাগিছে। আপোনাৰ 2 পিচ মাংস বেছি দিম বুলি কওঁতে পূৰা ক্লিয়াৰ কৰি দিলে কাটি কুটি। হ'বলগীয়া মানুহজন দেখিছা নহয় কিমান কাম কৰিছোঁ, দেখিছা নহয় বহুত কাম জানো। চাবা আকৌ বেলেগক চালে। মই হাতটো আকৌ সেগুন মোহাৰিছিলোঁ আকৌ। ऐसे माना है आटा गाइस। আৰু বেছি সিজাব নোৱাৰোঁ গাইছ। মাংস বইল হৈ গ'ল, এতিয়া কাঢ়ি দিব আৰু ডাঙৰীয়াই। তো আটাটো হৈছেগৈ আৰু মাৰি ওলানি। তো আটাটো মাৰি লওঁ জল্দি মল্দি। চকু পানী ওলাব ইয়াৰ বহুতো গাইছ, চকু পানী ওলাই গ'ল। ইয়াতে সলাই দিলে খালি হাঁচতে হাঁচতে ৰোতা হে গাইছ। ফাইনেলি এইফালে আটা পূৰা মৰামৰি হৈ গ'ল। এইফালে আটা বেলি আছে আমাৰ জুন্দাই, এইফালে পূৰা আটা। তাৰপিছত এইফালে আমাৰ চৌকাত আছে বিশিষ্ট ব্যক্তি অমৰজ্যোতি দাস, কেৰাহী পাতিলে আৰম্ভ কৰিলে আৰু। এইফালে ৰেচিপি আমাৰ তৈয়াৰ হৈ আছে পূৰা। অঁ এইফালে ফুৱাই আছে পাই পূৰা ধুনীয়াকৈ তৈয়াৰ কৰি লোৱা হ'ল। মানে এতিয়া কি হ'ল মানে আমাৰ এজন সদস্য বাঢ়ি গ'ল ন। 300 টকা বাজেট আছিলে, 300ৰ পৰা এতিয়া 400 টকা বাজেট হৈ গ'ল। এজন আমাৰ ব্যক্তি বাঢ়ি গ'ল, সেইকাৰণে আকৌ মাংস আনিব গৈছে এজনে। মাংস আনিব, তো একেলগে গোটেইখিনি মিলাই মেলি একদম ধুনীয়াকৈ বনাম।
অলপ টাইম লাগিব, আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। এইফালে আমাৰ আটা বেলি আছে, এইফালে বিশিষ্ট ব্যক্তি এজন বাঢ়ি যোৱাজন, এইজন মুখখন দেখাই দে, এইজন মিচিকি হাঁহি মাৰি দিছে। পূৰা লাষ্টলৈকে চাই থাকিব ভিডিঅ'। আমাৰ ৰেচিপি চাওক গাইছ, এইফালে লাগি গ'ল, এইফালে এইফালে ভাৰতৰ মেপখন বনাবি হা। এইফালে আমাৰ গিলাচেদি ৰুটি বনাই আছে চুনু ভাই, আৰু এইফালে পূৰা তৈয়াৰ ৰেচিপি চাই থাকক গাইছ। ল'ব পানী ওলাই যাব পাৰে দেই, বেচা নাপাব আৰু। তো গাইছ এতিয়া ফাইনেলি আমাৰ একদম মানে লাষ্ট পজিশ্যনত আহি গ'লগৈ। তো কেৰাহী চেৰাহী পাতি লৈছোঁ পূৰা ধুনীয়াকৈ, এইফালে পূৰা মাংস গোটাই ল'লোঁ, মাংস চাংস একদম বনাই মেলি ধুনীয়াকৈ। তো গাইছ একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এইফালে মোৰ ওচৰত আছে সহযোগত দীপেন দাস, ভিডিঅ'টো চাই দিব লাষ্টলৈকে। পূৰা এতিয়া মাংসটো বনাই লওঁ। কিমান দিন ফাইনেলি গাইছ এতিয়া পিঁয়াজটো দিওঁ ন। গাইছ পিঁয়াজটো দি দিয়া হ'ল পূৰা ধুনীয়াকৈ, পকি লওক অলপ, তাৰপিছত বাকী বস্তু দিয়া হ'ব। লাহে লাহে ৰঙা হৈ আহিছে আমাৰ পিঁয়াজ। আজি খাম মাংস আলু দি দিওঁ একেবাৰে, চব মানে লৰাই মৰাই ধুনীয়াকৈ। হেতাখন বহুত ডাঙৰ হ'ল গাইছ। অঁ সেইটোৱে মানে চিনে দি থৈ গৈছে সেইখন হেতা। এইখন একেবাৰে সৰু নহয়, সেইখন একেবাৰে ডাঙৰ। গাইছ মাইকী মানুহবিলাকে কয় কেতিয়াবা মানে ছোৱালী মানুহ আৰু মাইকী মানুহ, ছোৱালী মানুহৰ বোলে বেছি কষ্ট হয়। ক'ত আছে আমাৰ কষ্ট একো পোৱা নাই, জোলটো ওলাইছে বাৰু, ঘাম চামবিলাক ঘামটো ওলাইছে, কষ্টটো ইমান নাই। চুকত সোমাই বনাই থাকিব লাগে খালি, আৰু মুখৰ আগত দিব লাগে ন। তোমালোকে কেইটা একো নকৰা যে কি হ'ল? বনোৱাটো হৈছে নে সেইটো জনাব। নহয় নিমখ দিলোঁ, নিমখত আকণি খাই গ'ল গাইছ। খোৱাহে কথা আৰু গাইছ, পূৰা 400 টকা একদম বাজেট। গাহৰি ৰুটি, এইফালে আকৌ ডিম আনিব গৈছে এটাই, আৰু স্প্ৰাইট আনিব গৈছে, কথা আৰু ঢাকি দিলে হ'ল ন গাইছ। অলপ টাইম ঢাকি দিওঁ, তাৰপিছত সিজি লওক মাংসটো, তাৰপিছত পানী চানী দিম আৰু চাই থাকিব ভিডিঅ'টো। এইফালে আমাৰ বিশিষ্ট ব্যক্তি বহি আছে, আদৰণীয় মানে সভা মানে শিকোৱাটো হৈ আছে আৰু তো গাইছ ফাইনেলি মাংস হ'ব আৰু এয়া দেখিব পাইছে আপোনালোকে। মাংসটো পূৰা বনি আছে, সিজি লওক অলপ, উতলক, তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকক। গাইছ মাংস হৈ গ'ল, মাংস 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 মাংসলৈ পলাব লৈছোঁ গাইছ, মাংস হৈ গ'ল গাইছ। তো গাইছ আমাৰ ৰুটি চাই নেকি? আমাৰ ৰুটি চাওক এইফালে ৰুটি 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 মেইন ৰুটি ফুটা দেখিছে নাই গাইছ? হৈ গ'ল গাইছ। আমাৰ এতিয়া আকৌ এইটো থাৰ্ড পাৰ্টি ৰান্ধনি দেখিছে নাই? ঘাম চাম ওলাই গৈছে ডিঙিৰ পৰা। বহুত কষ্ট দিছে আজি মিলি লৈ ৰুটি বনাইছে একদম লাষ্ট ফিনিচিং আৰু চাব মানে ইয়াক অলপ ছোৱালীজনী চাই মেলি দিব একো ভালকে। এইফালে জোনদা এইখন জালনা ৰুটি জালনা হৈ গৈছে। ৰুটি দেখিছে না অৱস্থা গাইছ। এইফালে আমাৰ সিংহাম তো চাই থকা আকৌ একদম ডাইৰেক্ট বস্তু ৰেডি হৈ মেলি একদম সোৱাদ দেখাম ডাইৰেক্ট। তো গাইছ এইফালে মাংস চাওক ৰেডি হৈ গ'ল, এইফালে মাংস, এইফালে ৰুটি পূৰা তৈয়াৰ। মানে এইবিলাক খেলি মেলি হৈ আছে, এইবিলাক ইগন'ৰ কৰিব। বাকী বস্তুবিলাক খোৱাটো মেইন ন, খোৱাটো চালেই হ'ল আৰু বাকী বাদ দিয়ক এইবিলাক। ৰুটি হ'ব এতিয়া আৰু পূৰা এতিয়া খাবলৈ
গাইছ আমাৰ এয়া বস্তু পুৰা ৰেডি হৈ গ'ল এফালে খায়ে দিলে ৰখিব টাইতে নাই এফালে এফালে পুতৌ এফালে চুনু এই পৰ্দাখন এফালে মানে মাংস চাংস ল'লোঁ আৰু এইফালে ৰুটি এইফালে হটকেছত ভৰাই থোৱা আছে পুৰা খাই মেলি লওঁ তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকক এয়া খাবলৈ লৈছোঁ আপোনালোকে দেখিছে গাহৰি পুৰা আমি এতিয়া খাই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ মোৰ ৰুটি নাই ভাগত চবে খাই দিলে পিছটোতো ভাবিলে চবে খাই বা গাইছ এনেকৈ খাব লাগে গাহৰি হ'লে চবে খাই দেখা मैं रोटी के खाए देखो এইটো চাওক গাইছ এইটো একদম বঢ়িয়া কোৱালিটিটো গাইছ মই এডোখৰ খাই দেখাই দিওঁ ढक्कन खोल এই কোন হেৰি বৰটো এইটো ভাল লাগিছিলে পুৰা শুনিছোঁ গাইছ মাইকী গাহৰি খাই দিলোঁ গাইছ আজি মাইকী গাহৰি মাংসটো কেনেকুৱা আছে কৈ দে আকৌ একদম বঢ়িয়া একদম ফাৰ্ষ্ট ক্লাছ গাইজ মাংসটো কেনেকুৱা আছে एकदम मजा है মাংসটো কেনেকুৱা আছে এই মাইকী গাহৰি গোন্ধাইছে গাইজ মাংসটো মই বনাইছিলোঁ কিন্তু দেই কেনেকুৱা হৈছে একদম সিহঁতি কৈ দিলে নহয় আপোনাক গম পালেই আৰে পত্নী কাৰ এতিয়া গাহৰি মাংস খাই হয় নে মানুহবিলাকৰ कौन है वो कहाँ से वो आया चारों दिशाओं में तेज सब গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি অলপ মাংস চাংস ৰেচিপি পানী বনাই মেলি খালোঁ আমি আৰু আপোনালোকক দেখাব চেষ্টা কৰিলোঁ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক এটা মাৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব ভাল লাগে মোৰো তো আজিলৈ ইমানেই বাই বাই